hello guys, welcome to my channel. আজি আছো মই কলকাতা বিখ্যাত দক্ষিণেশ্বৰ কালী মন্দিৰ। কলকাতা এটা বিখ্যাত মন্দিৰ বুলি ক'লে এই দক্ষিণেশ্বৰ কালী মন্দিৰকে জনা যায়। তো ইয়াতে প্ৰতিদিনা বিভিন্ন ভক্তৰ সমাগম দেখা পোৱা যায়। তো আপোনালোকে এই ভিডিঅ'টো চাই বহুত ভাল পাব। আজি খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাম আৰু আপোনালোকে কি কৰিব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এইখন হৈছে মেইন গেট, আমি এই মেইন গেট দি আমি সোমাই যাম। তো ইফালে স্কাই আছে, স্কাই ওপৰেদি আমি যাব লাগিব। প্ৰথমতে আমি চিৰি ওপৰেদি গৈ লেফ্ট ছাইডে ঘূৰি আমি জীৱনৰ প্ৰথমটো এক্সপিৰিয়েঞ্চ স্কাই ৱাকৰ ওপৰেদি খোজকাঢ়ি যাম। তো আমি এনেকুৱা এটা ধুনীয়া ৰাস্তা দি যাব লাগিব দক্ষিণেশ্বৰ মন্দিৰলৈ যাবলৈ হ'লে। তো বন্ধুসকল, এতিয়া মই যিটো ওপৰত খোজকাঢ়ি গৈ আছোঁ এইটো কয় স্কাই ৱাক। তো বহুতে সেইটো স্কাই ৱাক মানে কি দেখা নাই, হয়তো কিছুমানে দেখিছে কিছুমানে দেখা নাই। তো আপোনালোকে যদিহে দেখা নাই তেতিয়াহ'লে তো স্কাই ৱাক কেনেকুৱা তো চাই লওক। আৰু চাওক সেইবিলাক হৈছে দোকান। ইয়াত ফুলৰ মালা প্ৰসাদ চসাদ কিবা কিবি পোৱা যায়। মন্দিৰলৈ যাবলৈ হ'লে ইয়াতে আপোনালোকে ফুলৰ মালা চালা কিবা কিবি লৈ যাব পাৰে। চাই এইবিলাক দোকান তালৈ একদম পূৰা বহুত দোকান। আমি এতিয়া এই চিৰিটো ফালে যাম। তো ইয়াত চাওক মন্দিৰলৈ যোৱা বহুত মানুহ। আমি তিনিওজনে প্ৰায় 8 মিনিটমান খোজকাঢ়ি অহাৰ পিছত দক্ষিণেশ্বৰ মন্দিৰৰ মেইন গেট পালোঁ। তো এইখন গেট দি আমি এতিয়া সোমাই যাম। গেটখন পাৰ হ'লোঁ বন্ধুসকল। আমি এতিয়া ইফালে যাম মন্দিৰলৈ। তো দেখুৱাইছোঁ আপোনালোকক এতিয়া গোটেই পৰিৱেশটো। ইফালে এটা কিবা মন্দিৰ আছে। আমি এতিয়া ইফালে আগুৱাই গৈ আছোঁ। আগত কি কি আছে আপোনালোকক দেখুৱাই আছোঁ। এইখিনি ঠাইতে কেইজনমান সাধু সন্যাসীৰ প্ৰতিমূৰ্তি আমি দেখিবলৈ পাইছোঁ। আৰু সিফালে এখন ডাঙৰ এখন নদী আছে আৰু নদীৰ ওপৰত আছে এখন ডাঙৰ এখন দলং আৰু লগতে এটা তাতে স্নান ঘাট আছে বুলি আমি জানিব পাৰিছোঁ। আমি তালৈ লৈ আপোনালোকক গৈ আছোঁ। তো আপোনালোকে চাই থাকিব। এইখিনিতে স্নান গাঁও এটা আছে। ইয়াতে মানুহবিলাকে আহি তেওঁলোকে স্নান গা কৰে। তো সেইখিনি ঠাই আপোনালোকে দেখুৱাইছে। চাওক বন্ধুসকল, ইয়াতে স্নান গা কৰে আৰু ইয়াতে কাপোৰ কানি ড্ৰেছ পোছাকবিলাক চেঞ্জ কৰি লয়। তো গাইজ, এইখন হৈছে হুগলী নদী। তো এই হুগলী নদীৰ পূব দিশতে যি কলকাতা দক্ষিণেশ্বৰ কালী মন্দিৰ, দক্ষিণেশ্বৰ কালী মন্দিৰটো এই নদীৰ পূব দিশতে অৱস্থিত। তো এইখিনি ঠাইক গংগা স্নান ঘাট বুলি কোৱা হয়। তো ইয়াতে যি ভক্তসকলে আহিছে ইয়াতে তেওঁলোকে গা পা ধুই ভৰি হাত ধুই ইয়াৰ পিছতহে তেওঁলোকে মন্দিৰলৈ দৰ্শন কৰে। তো চাওক, আপোনালোকে উপভোগ কৰক গংগা স্নান ঘাট। তো বন্ধুসকল, আপোনালোকে যদিহে কেতিয়াবা কলকাতালৈ কিবা কামত আহে তেতিয়াহ'লে এই দক্ষিণেশ্বৰ কালী মন্দিৰ আপোনালোকে দৰ্শন নকৰাকৈ একবাৰো নাথাকিব। কিয়নো ইয়াতে আপোনালোকে পূজা দিলে জনা যায় যে আপোনাৰ যি মনোকামনা সেই মনোকামনা পূৰণ হয়। তো আপোনালোকে কৰিব পূজা পাতল। আৰু মন্দিৰত আৰু কিবা কিবি চাবলগীয়া আছে। তো সেইখিনি আপোনালোকক মই আৰু দেখুৱাই আছোঁ। আৰু ইয়াত এটা আছে গৃহ। ইয়াতে মানে মানুহবিলাকে ৰেষ্ট কৰি ল'ব পাৰে। ইয়াতে মানে মন্দিৰত গ'লে আপোনালোকে কোনো ধৰণৰ মোবাইল আৰু বেগ আৰু কিবা কিবি আপোনালোকৰ প্ৰয়োজনীয় বস্তুবিলাক দিব নোৱাৰিব। তো ইয়াতে বেগ চেগ ৰখা হয়। আমি এতিয়া বেগটো জমা থৈ যাম। আৰু ইফালে চেণ্ডেল জোতা কিবা কিবি ইয়াতে ৰখা হয়। তো আপোনালোকে দেখিব পাইছে ইফালে চাওক কিমান মানুহৰ ভিৰ। চাওক কি সুন্দৰ পৰিৱেশ, মানুহ হৈ আছে। আৰু ইয়াতে মানুহবিলাকে তেওঁলোকে পূজা চূজা কৰি সকলো ইয়াতে তেওঁলোকে বহি আছে আৰু বহুতে ফটো চটো উঠি আছে।
আপোনালোকে মেইন মন্দিৰলৈ যাবলৈ হ'লে এইফালে যাব লাগিব তো ইফালে চাওক এইবিলাক চিকিউৰিটি আছে আৰু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব জোতা আৰু চেণ্ডেলবিলাক ৰাখি থৈ দিব লাগিব চাওক মানুহবিলাক ইয়াতে জোতা আৰু চেণ্ডেলবিলাক ৰাখি থৈ দিছে তো ইয়াতে চেকিং চলি আছে আৰু চেকিং কৰাৰ পিছত আপোনালোকক মন্দিৰৰ ভিতৰলৈ যাব দিব ইয়াতে মানে কোনো ধৰণৰ বেগ আৰু মোবাইল চোবাইল নিব নোৱাৰে চ' বিনা মোবাইলত আপোনালোকে যাব লাগিব মন্দিৰৰ ভিতৰলৈ চাওক গাইছ এইবিলাক মন্দিৰলৈ যোৱা মানুহ একদম লাইন পাতি আছে আৰু পুৰুষৰ লাইন বেলেগ আৰু মহিলাৰ লাইন বেলেগ চ' দুটা লাইন বনাই ইয়াতে চেকিং কৰি আছে RPF পুলিচে যিহেতু মেইন মন্দিৰৰ ভিতৰলৈ মোবাইল নিয়া এলো নাই সেইকাৰণে মই দুটামান ফটোৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো গাইছ এইটো হৈছে দক্ষিণেশ্বৰ কালী মন্দিৰৰ টপ ভিউ আৰু মন্দিৰৰ দুটা চাইডে আপোনালোকে দেখিবলৈ পাইছে দুটা নাট মন্দিৰ আছে তো চাওক ইয়াতে কিমান মানুহৰ আপোনালোকে সমাগম দেখিছে তো চাওক ইয়াৰ সকলো তেওঁহে মহিমা আৰু ইফালে আছে 12টাকৈ শিৱ মন্দিৰ তো ইয়াতে গৈ আপোনালোকে পূজা কৰিব পাৰিব আৰু ইয়াতে আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দৰ্শন কৰা এটা আলোকচিত্ৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইজন হৈছে দক্ষিণেশ্বৰ কালী মন্দিৰৰ প্ৰথম পূজাৰী ঠাকুৰ ৰামকৃষ্ণ ঘৰো আপোনালোকে এই ঠাইতে দেখিবলৈ পাব মন্দিৰ চাই হোৱাৰ পিছত আপোনালোকে ইফালে বাহিৰলৈ ওলাই আহিব পাৰি ইফালে আপোনালোকে বাহিৰলৈ ওলাই আহিব লাগিব ভাৰতৰ কামাখ্যা মন্দিৰৰ পিছত সকলোতকৈ লোকপ্ৰিয় আদি শক্তিপীঠ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰ তো এই মন্দিৰটো 1855 চনত ৰাণী ৰসমণি নিৰ্মাণ কৰিছিল বুলি জনা যায় আপোনালোকে মন্দিৰত পূজা কৰিবলৈ হ'লে ইয়াতে পূজা সামগ্ৰীবিলাক পায় আৰু ইয়াতে দোকান আছে দোকানবিলাকত পূজা সামগ্ৰী বিভিন্ন ধৰণৰ হয় আৰু বিভিন্ন ধৰণৰ দাম ইয়াত 30 টকা 50 টকা 100 টকা আপোনাৰ এই পূজা সামগ্ৰীৰ ওপৰত ডিপেণ্ড কৰি ইয়াৰ বস্তুবিলাক দাম লয় চ' দেখুৱাই আছোঁ এতিয়া মই আপোনালোকক কেনেকুৱা ধৰণৰ বস্তুবিলাক দিয়ে আমি এনেকৈ সোমাই অহাৰ পিছত এই দোকানবিলাকৰ পৰাই পূজা সামগ্ৰীৰ কেইটামান বস্তু ল'লোঁ ইয়াতে আপোনালোকক বাঁহেৰে নিৰ্মাণ কৰা এখন থালি দিব সেই থালিতে আপোনালোকক পূজা সামগ্ৰীৰ বস্তুবিলাক দিব আমি ইয়াতে 100 টকা দি এখন থালি ল'লোঁ যিখন থালিতে সকলোবিলাক পূজা সামগ্ৰীৰ বস্তু আছিলে তাৰপিছত আমি আগবাঢ়ি আহি ইয়াতে দেখিবলৈ পালোঁ পূজা সামগ্ৰীৰ বিভিন্ন ধৰণৰ মূৰ্তি আৰু অন্যান্য বস্তু পোৱা যায় চ' বন্ধুসকল আপোনালোককো দেখুৱালোঁ তো চাওক এইবিলাক হৈছে পূজা সামগ্ৰীৰ বিভিন্ন ধৰণৰ বস্তু আপুনি যদি ইচ্ছা কৰে ঘৰলৈ আনিবলৈ এই সামগ্ৰীবিলাক তেতিয়াহ'লে আপোনালোকে ক্ৰয় কৰি আনিব পাৰে চাওক এইবিলাকে ইয়াতে নেকি পূজা সামগ্ৰীবিলাক পোৱা যায় আপোনাৰ ইচ্ছা অনুসৰি কিমান দামৰ ভিতৰত আপোনালোকে পূজা বস্তু ল'ব তো তাৰ অনুসৰি আপোনালোকক বস্তুবিলাক দিব আৰু ইয়াতে মানে 100 150 আৰু 30 টকাৰ পৰা ষ্টাৰ্ট কৰি পূজা সামগ্ৰীবিলাক পোৱা যায় তো আপোনাৰ ইচ্ছা অনুসৰি মন্দিৰত লৈ যাব পাৰে তো চাওক আকৌ দেখুৱাইছোঁ আপোনালোকক পূজা সামগ্ৰী পোৱা দোকানবিলাক তো ইফালে এটা প্ৰতিমূৰ্তি এটা আছে কাৰ প্ৰতিমূৰ্তি আছে মই নাজানো সুধিছোঁ আপোনালোকক দিদি এই কিসকা মূৰ্তি है ये ৰামকৃষ্ণ বৰ্মন তো এইটো হৈছে ৰামকৃষ্ণ বৰ্মনৰ প্ৰতিমূৰ্তি এতিয়া মই ইফালে যাম ইফালে কি আছে মই আপোনালোকক দেখুৱাই আছোঁ তো বন্ধুসকল ইয়াতে এটা বম ডাঙৰ পুখুৰী আছে তো চাওক পুখুৰীটোত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ এই পুখুৰীটো পশ্চিমত আছে মেইন মন্দিৰটো তো চাওক এইটো হৈছে মেইন মন্দিৰটো ইমান ভালকৈ ধৰিব পৰা নাযায় তো চাওক তথাপিও অলপ ৰিমিকি দেখা পোৱা যায় তো গাইজ এইখিনিতে এটা কথা কওঁ এই মন্দিৰ খোলা এটা সময় থাকে ৰাতিপুৱা 7টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈ খোলা হয়
আৰু 12টাৰ পৰা 2টা বজালৈ বন্ধ থাকে পিছত আৰু 2টা বজাৰ পৰা এই মন্দিৰ আবেলি 6টা বজালৈ খোলা হয় চ' আপোনালোকে যদিহে আহে 7টাৰ পৰা 12টা বজাৰ ভিতৰত আহিব ইয়াত এইখিনি সময়ত বহুত মানুহৰ ভিৰ দেখা পোৱা যায় আৰু মানুহৰ ভিৰ দেখা পাই আপোনালোকৰ মনবিলাক ভাল লাগি যাব ইমান ভক্ত ভিৰ তো এইফালে আছে ভোজনালয় মানে এইফালে হোটেল চোটেল কিবা কিবি আছে আপোনালোকে ভাত চাত খাবলগীয়া হ'লে আৰু চাহ তাহ কিবা কিবি খাবলগীয়া হ'লে ইয়ালৈ যাব ইয়াতে সকলোবিলাক খোৱা বস্তু পাব তো এইখিনিতে মই বাবু কেইজনৰ লগ পাইছোঁ আজি বাবু কেইজনে বোলে মোৰ লগত ভিডিঅ' উঠে চ' বাবু आप लोग कहाँ से हो उड़ीसा तो इधर पहली बार है क्या पहली बार तो मंदिर कैसा लगा ठीक है अच्छा लगा तो मैंने पूजा किया हो गया আৰু ইফালে আছে বাইক আৰু কাৰ পাৰ্কিং ইয়াতে গাড়ী আৰু বাইকবিলাক আপোনালোকে আনিলে ৰাখিব পাৰিব ইফালে আছে টয়লেট আপোনালোকৰ টয়লেট লাগিলে টয়লেট ইয়াতে কৰি ল'ব পাৰে অনলি 5 টকা লয় 5 টকা দি আপোনালোকে হালকা হৈ ল'ব তো বন্ধুসকল আজি মই আপোনালোকক দেখুৱালোঁ কলকাতা বিখ্যাত দক্ষিণেশ্বৰ কালী মন্দিৰ তো আমি এইখন গেট দি ওলাই আহিলোঁ আৰু আজি আপোনালোকে যদিহে এই মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ পুনৰ লগ পোৱা আশাৰে অন্য এটা মোৰ ভিডিঅ'লৈ তো বাই বাই